স্বাগতম জনাইছোঁ প্ৰাইডিছ আছামৰ অন্য এটা ভিডিঅ'লৈ। স্বামীহাৰা হ'ল জনপ্ৰিয় কৌতুক অভিনেত্ৰী চেতনা দাস। জনপ্ৰিয় কৌতুক অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাস আৰু নাই আজি অৰ্থাৎ ৩ ছেপ্টেম্বৰৰ দিনৰ ১:৫৬ GNRC হস্পিটেলত তেখেতৰ মৃত্যু হয়। কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিমল দাস। যোৱা ২৭ আগষ্টত তেখেতক GNRCত ভৰ্তি কৰোৱা হৈছিল। তেখেতৰ দেহত অক্সিজেনৰ পৰিমাণ হঠাৎ ৫২% কমি যোৱাত ICUত ভৰ্তি কৰোৱা হৈছিল। উন্নত চিকিৎসাৰ বাবে তেখেতক প্লাজমাও প্ৰদান কৰা হৈছিল। কিন্তু অৱশেষত এসপ্তাহ মৃত্যুৰ সৈতে যুঁজি আজি হাৰ মানিলে বিমল দাসে। সাংস্কৃতিক জগতখনৰ লগতো জড়িত আছিল প্ৰয়াত বিমল দাস। উল্লেখযোগ্য যে অভিনেত্ৰী চেতনা দাসো কৰোনাত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। আমি আশা কৰিছোঁ তেখেত খুব সোনকালেই সুস্থ হৈ উঠিব।